দক্ষিণ শালমাৰাত আৰক্ষীৰ ব্যাপক অভিযান হেনাৰকুটি খলিয়াত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা সহকাৰে গ্ৰেপ্তাৰ কৰে এজনক আজি দুপৰীয়া 2:30 দক্ষিণ শালমাৰা সদৰ আৰক্ষী বিষয়া অতুল ৰায় প্ৰধানীৰ এক গোপন সূত্ৰৰ পম খেদি খলিয়াত অতুল ৰায় প্ৰধানীৰ লগতে SI নয়ন কুমাৰৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলায় আব্দুল কালাম শেখ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰু লগতে বৃহৎ পৰিমাণৰ গাঞ্জা আৰু ML08 E0776 নম্বৰৰ পালচাৰ মটৰচাইকেল এখন আৰু এণ্ড্ৰইড মোবাইল এটা জব্দ কৰে আৰক্ষীয়ে অৱগত কৰিছে দক্ষিণ শালমাৰাত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে আৰু লগতে কয় উক্ত অভিযুক্তৰ নামত গোচৰ ৰুজু কৰি অভিযান চলাই আছে এটা গোপন সূত্ৰত পম খেদি গম পাইছিলোঁ যে কোনোবা স্কুটি গাড়ীয়ে নিচাজাতীয় দ্ৰব্য সবাহ কৰাৰ কাৰণে বোজা চলাইছে আৰু তাৰ পম খেদি আমি ধেনাৰকুটিৰ পৰা আৰম্ভ কৰি আমি তালাচী চলাই আছোঁ এই তালাচী কৰাত এজন বাইক আলহীয়ে আমাক দেখা পাই পলাবলৈ চেষ্টা কৰে আৰু তাক আমি কৰায়ত্ব কৰি তাৰ পৰা আমি বুজন পৰিমাণৰ গাঞ্জা কৰায়ত্ব কৰোঁ এতিয়া আপুনি কেইজনক ধৰিছে আমি বৰ্তমানলৈকে এজন মানুহক ধৰিছোঁ আৰু তাৰ লগত বাইক পাইছোঁ এখন আৰু আমি তাক সোধপোছ কৰি আছোঁ আৰু ইয়াত এটা বৃহৎ চক্ৰ আছে আমি তালাচী কৰিলে তাক সোধপোছ কৰিলে সেইটো ওলাই পৰিব আপোনালোকৰ অভিযান অব্যাহত আছে অভিযান অব্যাহত আছে আৰু ইয়াৰ লগত জড়িত কোন কোন আছে আমি অধিক সোধপোছ কৰিম এইটো আপুনি আজিয়ে ধৰিলে নে ইয়াৰ আগতে আৰু বহুতে ধৰিছে মইতো যেতিয়াৰ পৰা জইন কৰিছোঁ মই ড্ৰাগছৰ বিৰুদ্ধে আপোনালোকে নিজে গম পায় কিমান লৈছোঁ কি আপোনালোকে নিজে গম পায় আৰু ইয়াত আমি এনেকুৱা এটা আমি পদক্ষেপ লৈছোঁ আৰু ৰাইজৰ সহায় বিচাৰিছোঁ যে আমি ড্ৰাগছ নিৰ্মূল কৰিম শালমাৰা থানা এৰিয়া আৰু ফকীৰগঞ্জত যিটো মোৰ চাৰ্কেল আছে ইয়াত আমি নিৰ্মূল কৰাৰ কাৰণে আমি গোটেই ষ্টাফখিনিয়ে এটা দৃঢ় প্ৰতিজ্ঞ হৈছোঁ ড্ৰাগছ নিৰ্মূল এলেকা হিচাপে পৰিগণিত কৰিব বিচাৰিছে হয় আৰু আমি আপোনালোকৰো সহায় বিচাৰিছোঁ ৰাইজৰ সহায় বিচাৰিছোঁ আমি যাৰ কাৰণে আজি ছাকচেছ হ'ব পাৰিছোঁ চবে আমাক সহায় কৰিছে যিটো এইটো এটা বৰ এটা ব্যাধি বৰ্তমান সমাজত এটা ব্যাধি হৈ পৰিছে ড্ৰাগছটো প্ৰত্যেকখন পৰিয়ালক ধ্বংসৰ কবলত পেলাই দিছে সেইকাৰণে আমি ইয়াৰ বিপৰীতে অভিযান চলাই নিৰ্মূল নহয় ফকীৰগঞ্জৰ পৰা আকছাদুৰ ৰহমানৰ ৰিপৰ্ট খবৰ 24 অসম